फंस गया कौन গৈছিলি ক'ত মানুহ শিফট হৈ আছে না ধান আনি আছে হা ঘৰত পানী Second ladak. Đây mana second tanya. Coba tu naik saya. Oi lah. Tadi anak kalau berada uran. Itu tu wanita dah. মই নাহো মোৰ গাটো বেয়া তাক মাংসটো বনাই ৰুটি আছে দি পঠাম আটো দিছো ধুনীয়া ধন্যবাদ তেওঁলোক যাব গৈ পিনে এই টেম্পু গিয়াৰ টাইপৰ বেয়া ফালে ৰে হুৰ খাবে ক'ত ও ফেটি খাছে এই খাব আছে ফেটি খাবে চকই ফেটি থাকো ঐ অংকুৰ হেডাল এই অংকুৰ এটা চাই আই নাই এইডাল এই দেখাই এই দেখো চকই ফেটি থাকো ৰে লৈ যা লৈ যা ঐ একো কৰিব নালাগে যাক মাৰিব নালাগে এনে যাব মাৰিব নালাগে চকই ফেটি হয় সেম এটো খসে ফেটি পোৱালি ফেটি পোৱালি পোৱালি ওলাই যাব কেলা একো নকব হিলাহিলি কৰিছ না ই ফেমাস আছে ই ফেমাস হৈ গ'ল আজি সোশ্যাল মিডিয়া দবদবা হে হৈ সোশ্যাল মিডিয়া দি দবদবা হে ঠিক আবা হে পড়া আছেন পানী আছে ঐ কাইলৈ পৰা নাহো দে ইয়াৰ কৰিছো কাইলৈ পৰা নাহিবি ইয়াৰ চিধা কৰব পানী সব দিয়ে যাব আজি আছিতে আৰু সালা হা মোবাইল পড়লে নাপাবি আৰু অলপ পানী সেনেকৈ লৈ গৈছে দেই ক'লে পানী চা ये ब्रह्मपुत्र একো দেখা হেল্প চলে হল পানী খুঁট ৰাস্তা এইটো কিন্তু ৰাস্তা দেই মানুহে ভাবিব পানী দি আহি আছে কিন্তু ৰাস্তা বুলি গম নাপাবই কোনো এইটো হ'ল কামপুৰলৈ যোৱা ৰাস্তা নগাঁৱৰ পৰা কামপুৰ পানী খুঁট মন্দিৰ এইফালে মন্দিৰ পানী কেলা বেয়া খুঁট ন এই আগৰ পৰা আহিব পাৰিম এইখিনিৰ পৰা পানী নাই এইখিনিৰ পৰা খুঁটটো কমি এইখিনিৰ পৰা খুঁটটো নাই এইখিনিৰ পৰা চাই আহিম পানীৰ খুঁট কালি এইখিনিলৈকে আহিছোঁ এইখিনিলৈকে কালি পানীয়ে নাইকিয়া
ইয়াত কি হেৰি হোৱা আছিলে হয় হেমন্ত ইয়াত পানী সুত ৰাস্তা হয় ৰাস্তা ওপৰেদি পানী এনেকুৱাকৈ বাগৰিছে যে মানে এইটো মন্দিৰটোৰ নামেই নাইকিয়া হৈ গ'ল ইয়াত পানী মন্দিৰ কালি ইয়াত মানুহ আছিলে কিন্তু আজি ইয়াত মানুহ নাইকিয়া চব শেষ ব্ৰহ্মপুত্ৰ নিচিনা হৈ গ'ল চব আহিবই পৰা নাই ঐ আহৈ এয়া বিহু আছিলেহে কিন্তু নহ'লে হ'বলা 4 জেঠ 19 মে'ত বিহু আছিলে আজি নেকি ন আজি নে কাইলৈ বিহু আছিলে ঐ তন্ময় ইয়াত কাইলৈ বিহু আছিলে কাইলৈ ইয়াত বিহু আছিলে কাইলৈ বিহু আছিলে 19 মে' এয়াই বিলাই এয়া আমাৰ নগাঁওবাসী বিলাই একো ভাষা নাইকিয়া হৈ গৈছে গো কি কম যেনিয়ে চাওঁ পানী এফালেও পানী ৰাস্তাত পানী কোনো পানীয়ে নাই আমি গাড়ী থৈ আহিছোঁ ক'ৰবাত এতিয়ালৈকে খোজকাঢ়ি আহিছোঁ ৰাস্তা পোৱাগৈ নাই এইখিনি ৰাস্তাটো দেখিছোঁ সেইখিনি পাবলৈ আগত আৰু পানী আছে মানুহে গৈছে বৈঠালাংচু 31 কিলোমিটাৰ আৰু কামপুৰ 4 কিলোমিটাৰ ইয়াৰ পৰা 4 কিলোমিটাৰ বাট এইখিনিৰ পৰাও যাব নোৱাৰি বহুতখিনি আগলৈ আহিলে ইয়াতকৈতো আৰু আগত যাব আগততো আৰু বিলাই নাইকিয়া নাই আৰু জেগাই নাই যাবলৈ নোৱাৰি ব্ৰহ্মপুত্ৰ হৈ গ'ল চব মানুহ এতিয়া সোমাই আছে ন হেৰিয়ৰ ওপৰত চাগে আছে ন চৰকাৰ মানুহসোপা ক'ত আছে কালি ৰাতিৰ ভিতৰতে হৈ গ'ল ন আপোনালোকৰ ঘৰ কোনখিনিত আপোনাৰ ঘৰটো কোনখিনিত আগলৈ ন আজি কালিৰ পৰা হৈছেনে নে আজি ৰাতিৰ ভিতৰতহে হৈছে তেতিয়াৰ পৰা হৈ আছে ন অঁ কালি ৰাতিপুৱা আছামদেৱৰ খবৰটোতো সোমাই গৈছে কালি ৰাতিৰ ভিতৰত আমাৰ ঘৰৰ পিছ চাইড পাই গৈছে পানী ঢৌৱে বেলেগ আৰু ৰখা নামেই লোৱা নাইকিয়া ন যেনে দেখোঁ তেনেই ব্ৰহ্মপুত্ৰই ব্ৰহ্মপুত্ৰ আগত ৰাস্তা নাই আৰু এইখিনিৰ পৰা ৰাস্তাই শেষ আৰু ৰাস্তা নাই পানী সুত এইফালেও ব্ৰহ্মপুত্ৰ চব ঐ ৰিটাৰ্ণ যাওঁ বৌ গাইজ দেখি আছা কেনেকুৱা পানী দি আহি আছোঁ অথনি এই ৰাস্তাটো দিয়ে গৈছিলোঁ বাট ৰাস্তাটো দি আগলৈকে ইমান সুত নাছিলে ভৰিটোতো যেনেও ৰখাইছিলোঁ এতিয়া বহুত বেছি হৈ গৈছিলে আৰু এইটো দেখাইছিলোঁ অলৰেডি অথনি তোমালোকক ৰাস্তাটো এইটোৱে আছিলে এতিয়াতো ডুব গ'ল কিন্তু অথনিতকৈ বেছি সুত বাঢ়িছে আৰু বেছি মানে বাঢ়ি গৈ আছে নামিবলৈ কোনো কমিবলৈ নামেই লোৱা নাইকিয়া বাঢ়িয়ে গৈ আছে তো এইখিনিৰ পৰা বেছি দূৰ নাথাকে কামপুৰলৈ মিনিমাম 4 কিলোমিটাৰ বা 5 কিলোমিটাৰ থাকে বাট এইখিনিতে ইমানখিনি তো আগলৈ কি হ'ব সেইটো ভগৱান যায় আমিতো নাজানো আৰু কালিও আহিছিলোঁ ইয়াত চাবৰ কাৰণে ইয়াতো কালি এইটো যোনটো মন্দিৰ হয় মন্দিৰটোতে গোটেই মানুহখিনি ৰখি আছিলে কালিলৈকে পানী নাইকিয়াই ইমানে কৈছোঁ কিন্তু আজি বহুত পানী হৈ গৈছে কি ক'ম পানীৰ মহিমা একো গম নাপাওঁ চ' গাইজ ইমানখিনিয়ে কাৰণ
মানে কি ক'ম চৰকাৰেতো বহুতখিনিকে ৰিলিফ দিছে আৰু যিমান মানুহে অলপ আগতো দেখি আছোঁ খোৱা পানী ৰিলিফ দি আছে সকলোকে খোৱা পানী দি আছে কিন্তু যদি পাৰে কিবা কিবি কৰি হ'লেও অলপমান সহায় কৰিব আৰু ভগৱানক মানে বিচাৰক যাতে পানীখিনি অলপ কমিবলৈ মানে পাৰে কিন্তু আগত অথনিতকৈ এইখিনি বেছি সুত বাঢ়ি গৈছে অথনি ইমানখিনি নাছিলে আমি যাওঁতে এতিয়া বেছি সুত বাঢ়িছে বহুত বেছি যাবই পৰা নাই এতিয়া খোজকাঢ়িবই পৰা নাই ইমান টান দেখিছে কেনেকুৱা ৰ কৈ আছে এইখিনি বহুত ফুট বেছি আছে ন এইখিনি বহুত বেছি আছে বহুত বেছি আমি যাম বেগেটা এইখিনি বেছি বাঢ়ি গ'ল প্ৰথমে যোৱাতকে বাঢ়ি গ'ল ইমান পানী কি কম বহুত পানী আৰু যেনে তেনে পানী এইফালেতো পানী চব চাইডে পানী কোনো এনেকুৱা এটা জেগা নাইকিয়া যোনখিনি পানী নাইকিয়া আৰু চব চাইডে গোটেই ব্ৰহ্মপুত্ৰ নহয় এখন সাগৰ হৈ আছে সাগৰ মই ভিডিঅ' বনাব অহা নাছিলোঁ বিশেষকৈ কিন্তু এনেকুৱা পৰিস্থিতি দেখিছোঁ ঘপককৈ বনাই দিছোঁ তো চাই থাকা অকল পানীয়ে চাই থাকে মই একো কথা ক'বলৈ নাইকিয়া কাৰণ পানী দেখাব বিচাৰিছোঁ আমাৰ নগাঁৱৰ পৰা যোনটো কামপুৰলৈ যোৱা ৰুট হয় ৰুটটো কেনেকুৱা বিলাই হৈ আছে এইটো ৰুটতে আমি অহা যোৱা কৰি থাকোঁ বাট এতিয়া বিলাই চোৱা কেনেকুৱা কি কম ক'বলৈ ভাষা নাই এইখিনিতো বহুত পানী এইটো কিমান মিনিমাম 0.5 কিলোমিটাৰ মানে পানীয়ে আছে পানী ঢাক এইখিনি পানী কমপ্লিট ৰাস্তা ব্লক 0.5 কিলোমিটাৰ মানে আৰু মই মাইল পোষ্টটো দেখাইছোঁ সেইখিনি পৰা 3 কিলোমিটাৰ থাকে আমিতো গাড়ী থৈ আহিছোঁ মিনিমাম 4 কিলোমিটাৰমানৰ আঁতৰত খোজকাঢ়ি আহিছোঁ বহুতখিনি দূৰ তো চাই লওঁ আগত উঠি কৰি আৰু আগত কিমানখিনি বাঢ়িছে কি হৈছে গোটেইখিনি দেখাই যাম চাই লওঁ আৰু এটা ৱাটাৰফল পাৰ হৈ গৈছে দেই আৰু এটা পানী এইটো পানীও পাৰ হৈ গৈছিল ওচৰতে ঘৰ চোৱা ঘৰ বিলাই একদম পৰিস্থিতি বেয়া বৰকোলালৈকে ভালে আছে বাৰু আৰু আমাৰ যোনখন গাঁও হয় গাঁওখনতো বহুত অসুবিধাৰ সৃষ্টি হৈছে মানে পিছ চাইডে এৰাতিৰ ভিতৰতে গোটেই পানী ফুল হৈ গ'ল বহুতখিনি জেগা মানে এক ৰাতিত বহুতখিনি ফুল হৈ গ'ল আৰু এইখিনিদি কালি আমি ৰাতি আহিছোঁ ৰাতি নহয় একচুৱেলি কালি সন্ধিয়া ইমানখিনি টাইমতে আহিছোঁ বাট তেতিয়ালৈকে আমি দেখা নাছিলোঁ এইটোত পানী নাইকিয়া ইয়াৰ পৰা আমিতো গাড়ী লৈ গৈছোঁ এইফালেদি কিন্তু আজি ইমানখিনি পানী আৰু ৰাতিপুৱা সময়তো মই ইয়াত চাব আহিছিলোঁ বাট ৰাতিপুৱা সময়ত চাব আহোঁতে ইমান নাছিলে সুত অলপ পানী ৰাস্তা বাগৰিছিলে কিন্তু আমাৰ তাত যেতিয়া আমি মোৰ ঘৰৰ বেক চাইড যেতিয়া পাইছেগৈ আৰু তেতিয়া গম পাইছোঁ যে ইয়াত বহুতখিনি পানী হৈ গ'ল তো চাবলৈ কাৰণে আহি গ'লোঁ আৰু তোমালোককো মই দেখাবৰ কাৰণে আহিছোঁ তোমালোকক মানে কি ক'ম সকলোকে দেখাইছোঁ কেনেকুৱা পৰিস্থিতি হৈ আছে ঢৌ চোৱা ঢৌটোদি গম পোৱা যায় যে কিমান স্পীডত পানী আহি আছে এতিয়ালৈকে পানীখিনি কোনো ৰখা নামে লোৱা নাইকিয়া মানে অহৰহ বৈ আছে কণ্টিনিউ বৈ আছে আৰু ৰখা নামেই লোৱা নাইকিয়া আৰু ইটোৰ পৰাও মানুহ ৰখি আছে দেখিছা ৰাস্তা আৰু মোৰ বেকত সেইকেইটা আহি আছে